কি খবৰ আশা কৰোঁ চবৰে ভালে হ'ব। চ' আজি আকৌ এটা নতুন ব্লগ লৈ মই আকাশ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকক টাইমটো দেখাইছোঁ হ'ব, টাইম দেখি পাইছে নাই? অ' ফ্ৰণ্ট কেমেৰা কথা কাৰণে টাইমটো উল্টা উল্টা হৈছে। চ' এতিয়া বাজি আছে আপোনাৰ ৰাতিপুৱা 9:38। টেম্পাৰেচাৰো দেখাইছোঁ 15 ডিগ্ৰী। ফ'কাছ কৰিব পৰা নাই। চ' আমাৰ বাহিৰত কেনেকুৱা কুঁৱলী মাৰিছে দেখাম বাৰু। চলো। ব্লেংকেট লৈ যাম নহয়। A few moments later. আমাক গাইছ সিংহই খেদিলে সেইকাৰণে আমি গাইছ ঘৰ পালোগৈ। দৌৰিলোঁ বুলি কওঁ। তাত দৌৰি দৌৰি আহিছোঁ যি খেদালে। 3 hours later. চ' গাইছ দেখিছে আমাৰ গেট বনোৱাৰ কাৰণে ৱেল্ডিঙৰ কাম চলি আছে। 2 hours later. চ' দেখি লাগিছে চাগে ৰাতিপুৱা হৈছে কুঁৱলী মাৰিছে, কিন্তু নহয় এতিয়া পিছবেলা হৈ আছে। গধূলি সময়ত পূৰা ঠাণ্ডা লাগিছে বে, চব খুলি দিছে, পূৰা কুঁৱলী পূৰা কুঁৱলী। চ' বাইকখন লৈ অলপ ওলাই আহিছিলোঁ। চ' দেখিছে কিমান কুঁৱলী পিছবেলাও, পূৰা ঠাণ্ডা, বাইক চলাবই পৰা নাই। One hour later. গাইজ আমি জুই ধৰিছোঁ নক'বা বেয়া দিছে এটা নজ্বলাবা দেই মই দিনো গাইজ তুমি ওচৰলৈ গৈ নাথাকিবা গাইজ। কি মজা লাগিছে তাত, বঢ়িয়া লাগিছে না ভিডিঅ' ৰেকৰ্ডিং গাইজ।